আমি বাইক ৰেলী কৰিব লৈছোঁ 3টা দল মিলি আৰু আমাৰ প্ৰচাৰ কাৰ্য আমি চলাই আছোঁ আৰু এনডি হিচাপে আমাৰ প্ৰচাৰ কাৰ্য একেবাৰে তুংগত আৰু পাব্লিক মিটিং আমি কৰিম আজি 7টা জেগাত আৰু এনেকৈ আমাৰ প্ৰচাৰ কাৰ্য চলি আছে আৰু চলি থাকিব গোটেই মানে গোসাইগাঁও সমষ্টিটো আমি কাভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ জেগাই জেগাই 7টা জেগাত আমি নিশ্চয়কৈ কাভাৰ কৰিম আৰু ৰাইজক আগন্তুক 7 মে তাৰিখে যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচন যিটো আমাৰ গোটেই ইণ্ডিয়া এতিয়া এনডিএৰ পক্ষ যিটো বঁটাটো বলিছে তাৰ কাৰণে ৰাইজক জাগ্ৰত কৰা বা আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলক আকৌ ৰাইজক এনডিএৰ পক্ষত ভোটদান দিয়াবৰ কাৰণে যেনেকৈ কাম কৰিব লাগে এইটো কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ চাওক আমি আগন্তুক লোকসভা নিৰ্বাচনত এই 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নামো 1 নং আৰু আমাৰ যিখিনি ভোট শ্বেয়াৰ আমি 1 নম্বৰতে থাকিম কাৰণ 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবা আকৌ তাত মানে প্ৰতিদ্বন্দ্বী হ'ব পাৰে মই সেইটো নাভাবোঁ সেইকাৰণে আগন্তুক লোকসভা নিৰ্বাচন এনডিএৰ পক্ষত আছে আৰু এনডিএৰ পক্ষতে থাকিব চাওক 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবা বিপিএফ বা কোনোবা হীৰা চোৰেনৰ কথা একো নাহে ইয়াত কাৰণ আমি মজবুত স্থিতিতে আছোঁ আৰু আজি ৰাইজ বহুত সন্তুষ্ট আমাৰ এনডিএ যিখিনি কাম কাজ কৰি হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি নীতি আদৰ্শ আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি নীতি আদৰ্শ এই অঞ্চলত শান্তি বিৰাজ কৰিলে এই অঞ্চলত ভাতৃত্ববোধটো আজি জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আস্থাটো আজি আনিলে তেনে ক্ষেত্ৰত কোনোবা ৰাজনৈতিক দল বা কোনোবা ব্যক্তিক আমাৰ কোকৰাঝাৰবাসী ৰাইজে ভোটদান কৰিব সেইটো আমি কেতিয়াও ভাবিব পৰা নাই তেখেতসকল আমাৰ এনডিএৰ পক্ষতে ভোটদান কৰিব আমি 70% ভোট শ্বেয়াৰ আমি নিশ্চয় পাব